আমাৰ খেতি পথাৰত পানী নোহোৱা হৈছে বিৰাট নদী বান এটা আছে বান যায় বান দি কিনে পানী লৈ অহা চেষ্টা কৰিম বিৰাট মানুহ লগ পাই पूर्ण हो पानी हामी रात जाए काम करा पूर्ण है पानी हामी रात के काम पहले बताई আপুনি যদি আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব ইয়াৰ বিশেষ ভূমিকাটো আছে এই আহা হয় সেইদিনাখনে প্ৰায় বৰত পৰি থাকে আজি কিন্তু সততা একো অনা নাই তেতিয়া আমি আহি প্ৰায় পাহাৰৰ ওচৰত পাই গৈছো ইয়াত মোটামুটি বামে নে ইয়াতো ধুনীয়া পাতামুল বাগান গৈছে খাইব লগাইছি আমি বান্ধৰ ওচৰত চুপি আছো লাহে লাহে সৰু সৰু বান্ধবিলাক আজিয়ে দিছে না আগতে দিয়া আছে নে मुड़ी भरिया रास्ता मुड़ी भरिया रंगा दी हमारे गाड़ी के लिए बड़ा गाड़ी साइकेल और मानु कि मोटामुटी बहुत मानु हम दूर गाड़ी खी थी बुली खजकाढ़ी अलग समय चाब लगे और बहुत मानु कामत एंगेज आमिओ कामत एंगेज कारण अलग काम बेसि काम अलग काम कर जीतुके राइजे नख जकाली नहीं हुआ बोली कहे राइजे नख जकारी नहीं हुआ ठीक है इमान मानु लग लगी এইখিনি পানী বান্ধব আৰু ডাঙৰ নদী আছে আৰু ডাঙৰ নদী আছে এতিয়া অলপমান সাধাৰণভাৱে মুখ এখন ঘূৰোৱাৰ কাৰণে এইখিনিত বান্ধি আছে এই গাছবোৰেৰে কি বনাব জানে নাই এনেকুৱা এখন হাঙি বনাব মানে বৈধ হাঙি বনাব এখন হাঙি বনাই কিনে পানীৰ মাজত পেলাই দিব জাবত দিব দেখি আছো ইয়াতে এই বান্ধ তৈয়াৰ হৈ আছে তাত চাঙি পাতি আছে আৰু ইয়াত ফিল্ড দি ধুনীয়াকৈ বাটটো বান্ধি লাগি আছে যিহেতুকে ইয়াত আছো ৰাইজৰ সাহায্য গতিকে তাকাপ কৰি যাম এইবিলাক ৰাইজে খেতি পাতিব গেলাজি কৰি কত পিছা আচ্ছা পিছে পিছে যে বাগান বেছি মোৰ তাৰমানে মই যদি গম পাইছো যে জংঘল 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 আমি
জাগা জাগাৰে যদিও বা ইয়াত কম পানী দেখা গৈছিল ধোঁৱা কিন্তু বহুত আছে ধোঁৱাৰ বাবে চাঙিবোৰ বহাইছে তো চাঙিবোৰ বহা মোটামুটি প্ৰায় হ'লে আৰু এখন বহালে হ'বই আৰু ইয়াত জংঘলী আৰম্ভ আছে জংঘলে যে পুৰা পুতি চাঙিখন ভৰ্তি কৰি দিব লাগিব না জংঘলে পুৰা ভৰ্তি কৰি দিব লাগিব তাৰপিছত পানীটো এইফালে দি বৈ যাব এইফালে দি কোনফালে বৈ যাব পানীটো এনেকৈ দক্ষিণে যাব না কোনটো চাইড যাব এইটো পানীটো কোন যাব পশ্চিম চাইড যাব পশ্চিম চাইড যাব কিন্তু গাঁৱটো কোনটো গাঁও পাব এইটো এইটো আমাৰ এই কিবা পাব দীঘল ডঙা লগিন যাই পাব এইটো দীঘল ডঙা যাব ছাৰ আপোনাৰ পৰা জানিম মই যে আমাৰ এই বান্ধত কিমান কেইখন গাঁও কাম কৰি আছে কিমান কেইখন গাঁৱে পানী পায় ঠিক আছে মোৰ নাম হ'ল কেদাৰ খতিউদা মই পাগলদিয়া চকী 1 নম্বৰ গ্ৰুপ বংকান কমিটিৰ এডভাইজাৰ আজি 1946 চনৰ পৰা এই পাগলদিয়া গিৰিং নদীৰ পৰা আমি পানী নি খেতি পথাৰত প্ৰায় 70-80 হাজাৰ কৃষক ৰাইজে খেতি কৰি আছে আজিলৈকে 70-80 হাজাৰ কৃষক খেতি কৰি আছে প্ৰায় 32খন নহয় আমাৰ বিৰা লগ হৈ মোটামুটি 70-75 সুপাৰ ৰাইজে খেতি কৰি আছে 46 ভাৰত স্বাধীন নহাৰ পৰাই তেতিয়াৰ পৰাই আমাৰ ইয়াত বান্ধত কাম কৰি মানুহে পানী নিকিনে খেতি কৰি পেলা দি মুঠি যোগাৰ কৰি আছে ধন্যবাদ ছাৰ আপোনাৰ পৰা এইখিনি কথা জানো কমপ্লিট হৈ গ'ল আৰু পানী এইফালে আহি গ'ল পানী এইফালে পূৰা আহি গ'ল দহা কৰি দিব লাগিব তাৰ কাৰণে এই ব্যৱস্থাটো লোৱা হৈছে এতিয়া আমি এইখন ঠাই এৰিলোঁ এইখন ঠাই এৰি অলপ আগত যাম আৰু আগত আৰু বান্ধি কাম আছে তাত যাম তাত চাম এই মানুহ আগবাঢ়ি আছে আৰু তাতে যাই কি পৰিস্থিতি হৈ আছে বান্ধৰ বুজ ল'ম আৰু বাৰু কিছু কাম কৰিব লগা হ'ব পাৰে যিখিনি কাম কৰিব লগা হয় সেইখিনি আগবাঢ়ি চাওঁ মোটামুটি ইয়াত মানুহৰ সংখ্যা কিমানমান আছে মানুহৰ সংখ্যা মোটামুটি বহুত আছে কিমান আছে সংখ্যা অহা নাই নহয় কিমান আছে তাকে ক'ব দিছোঁ এইখিনি কি সুন্দৰ গুণ ভাল লাগছে কিবা এটা না কি ভাল লাগছে না ধান আহি পালোঁ কাম এইটো হ'ব গতিকে এই দুমুখ ৰেল হৈ আছে এই দুমুখ সন্মুখ হৈ আছে ইয়াতে দ আছে অলপমান ইফালেদি যদি শিলখিনি অলপ চাফা কৰি দিয়া হয় তেতিয়াহ'লে পানীটো এইফালে যাব আমাৰ হাতৰ লৈকে পানীটো যাত বেছি সুবিধা হ'ব সেইকাৰণে ইয়াৰ শিলখিনি আঁতৰাই দিয়াৰ এইটোৱে কাম সদায় এইবোৰ য'তৰ পৰা যেন গংগা আহি বৈ আহিছে এই অকল ভাৰতৰ স্থিতিত ধাৰালৈ আৰু এই পানীবোৰেৰে আমাৰ উত্তৰাঞ্চলৰ বহুখিনি ঠাইত খেতিয়কৰ বাবে মূল্যৱান সম্পদ
হিচাপে আজি বহু বছৰ হ'ল ইয়াত এই কামটো চলি আছে আৰু ইয়াৰ পৰা পানী সংগ্ৰহ খেতিয়কসকলৰ কাৰণে হৈ আছে। ৰাইজে দেখুৱাই দিছে যে ৰাইজে নখ জোকাৰিলে নৈ পৰে আৰু এই উদাহৰণটো এইখন ৰাইজৰ পৰা চাওক। নৈখন সঁচাকৈ বান্ধ দি কিনে বহাই দিলে কি গাঁও ভয়াম হ'ব। বান্ধটো হৈ গ'ল পৰ্যাপ্ত পৰিমাণৰ পানী সেই নদীটোৰে গৈছে। আমাৰ কৃষক ৰাইজসকলক যিখিনি পানী লাগে সেইখিনি পানী ঘূৰোৱা হৈ গ'ল। সেইখিনি পানী আৰু এনেকৈ যাই থাকিব। পানী কমপ্লিট বান্ধি শেষ কৰিব নোৱাৰি। শিলৰ বান্ধ আৰু কিমাননো হেৰি হ'ব, শিলৰ ভাগে ভাগে পানীটো পাৰ হ'ব। এতিয়া কামো ছুটি কৰি দিছে, আমি ঘৰ যাব লাগিব।